এইখন হৈছে আমাৰ ঘৰৰ সৰুকৈ শাকনি বাৰী আৰু এইফালে মই ছিঙি আছোঁ শাক য'ত যেনেকৈ পাওঁ আৰু মই বহুত বেয়াকৈ সোমাই আছোঁ জেঙৰ মাজত। এইবোৰ চব শাকহে, এইবোৰ সৰিয়হ ফুলৰ শাক, এইবোৰ আগবিলাক খাই ভাল লাগে। এইবিলাকো সকলোবোৰ আছে, চিঙাহে কথা। তাকে কৈ আছে আমিয়ে খাবলৈ এতিয়া ঢেৰ বস্তু কিন্তু খোৱা মানুহ নাই। আৰু এইবিলাক মই ছিঙি মেলি বেছি ভাল পাওঁ, মানে মোৰ ভনী বেছি ভাল নাপায়, বেছি ইণ্টাৰেষ্টেড নহয়। যিমান পাইছে চব গোটেইবোৰ খোৱা এইটো লৈ লওকচোন, পৰি যাব। নপৰে। ঘৰত থকা দিনকেইটাৰ মাজৰ এটা দিন হৈছে এয়া। আৰু মই এনেকৈ বাৰীৰ শাক পাচলি ছিঙি খুব ভাল পাওঁ। যেতিয়া ঘৰত আছিলোঁ তেতিয়া আচলতে স্কুল তাৰপিছত কলেজ এইবোৰত গৈ গৈ এনেকুৱা সময়বোৰ বেছিকৈ উপভোগ কৰিব পৰা নাছিলোঁ। যেতিয়া স্কুল কলেজ বন্ধ থাকে তেতিয়া এনেকুৱা সময়বোৰ পাইছিলোঁ। আমি লগত যাওঁ, গৈ পেলাই পিছফালে কচু বুটলোঁ, শাক বুটলোঁ, এনেকৈ আৰু। তথাপিও পিছে এতিয়া আমাৰ তেতিয়া নতুন ঘৰটো নাছিলে, আমাৰ পুৰণা ঘৰটো আছিলে আৰু পিছফালে আমাৰ ভাড়াঘৰ। গতিকে ভাড়াঘৰৰ মাজত মানে এনেকৈ বাৰী কৰিবলৈ তেতিয়া ইমান সুবিধাও নাছিল। আৰু এতিয়া যিহেতু নেকি চৰ্টৰ ওপৰখনো হ'ল, তাতো এয়া দেখিছেনে ধুনীয়াকৈ এইবোৰ শাক পাচলি লগাই থৈছে। তো গতিকে তলত নহ'লেও হৈ যায়, কিন্তু তথাপিও তলত কৰিছে আৰু 3টা মানুহৰ কাৰণে ইমানেই যথেষ্ট। এইবিলাক এতিয়া কণ বিলাহীৰ সনা খাই কিমান যে ভাল লাগে নহয় জানো। ইয়াৰ চাটনিটোৱে মানে ডাঙৰ বিলাহীটোৰ জোৰ নাপায় আৰু কণ বিলাহীৰ। আৰু এইবোৰ কিবা কিবি শাক চাক লাগি আছে আৰু চব ধৰণৰ জংঘলী কিছুমান শাক থাকে ন, সেইবিলাকো আমি খাওঁ আৰু সৰুৰ পৰাই খাওঁ। বহুতেই নাখায় ন, এইটো নাখাওঁ সেইটো নাই, সৰুৰ পৰাই আমাক চব খুৱাইছে কিন্তু আমি চব খাওঁ। কেপচিকাম এটা লাগি আছে, সেইটো কলি হৈছে, এইবোৰ পুলিবোৰ দি থোৱা আছে। আৰু এইফালে চাইছোঁ আউটছাইডত একদম কোমোৰা এটা ধুনীয়াকৈ লাগি আছে। এনেকৈ এটা দুটাও ঘৰৰ যদি পাচলি লাগি থাকে কিমান ভাল লাগে ন। মোৰ যে ফুল ৰোৱাত অকণো চখ নাই, কিন্তু শাক পাচলিলে বিৰাট চখ। ছিঙিছিলোঁ যে এয়া, তাৰপিছত এইখিনি আবাই আনিলে মানিমুনি, আৰু এইফালে এতিয়া মই থৈ যাম। I love you. কি I love you। কওক আকৌ।